চাওক আমাৰ ধুনীয়াকৈ কেক ৰেডি। কেক এতিয়া কাটিম আমি ধুনীয়াকৈ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল পাণ্ডে ব্লগছ। আজি আমাৰ দোকানৰ চেনেলটো SMS আনবক্সিং 1K কমপ্লিট। আজি সন্ধিয়া আমি কেনেকৈ পাৰ্টি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। আজি আমাৰ দিনটো ভাল, শনিবাৰ, ভাল দিনত 1K কমপ্লিট হৈছে। আজি আমি জেছন মানাম, জেছন। আপোনালোকে চাই থাকিব কেনেকৈ মানাওঁ জেছনটো, আৰু আমাৰ টিমটোক ছাপোৰ্ট কৰিব। এতিয়া আমি ৰখি আছোঁ আনবক্সিং SMS-ৰ আমাৰ এইটো কি কয় কেক কাটিং হ'ব। চব আহিছে, বহি আছে, ৰখি আছে, আৰু এটা ভিডিঅ' বনাই আছে 1000 ছাবস্ক্ৰাইবাৰৰ কাৰণে। আজি আমি ধুনীয়াকৈ কেক এটা কাটিম। আপোনালোকে চাই থাকক কেকটো কেনেকৈ কাটোঁ, কেনেকৈ ফূৰ্তি কৰোঁ আমি। আমাৰ মাজত বনি থাকক আপোনালোকে। বৰ্তমান আমাৰ কেক আহি উপস্থিত হৈ গ'ল, এইয়া পিছফালে আছে। কাটাৰ টাইমত আপোনালোকক দেখাম। আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব না। 1K আমাৰ হওঁতে আমি কেনেকৈ ধৈৰ্য ধৰিছোঁ, তো আপোনালোকে অকণ ধৈৰ্য ধৰিব লাগিব। আমি আপোনালোকক দেখাই আছোঁ আজি আমাৰ কেকটো কেনেকৈ কাটোঁ। ঠিক আছে, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব নাপাহৰিব। চাওক আমাৰ ধুনীয়াকৈ কেক ৰেডি। কেক এতিয়া কাটিম আমি ধুনীয়াকৈ। আমাৰ কেক কাটা কমপ্লিট। চবে কেক খাই আছোঁ আৰু 10K এতিয়া নেক্সট কেক আমি 10K কাটি আপোনালোকে আশীৰ্বাদ কৰিলেহে আমি পাৰিম। আপোনালোকে চাই থাকিব আৰু মনোৰঞ্জন কৰি থাকিব আমাৰ ভিডিঅ'বিলাক চাই।